নমস্কাৰ, অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ঘৰুৱা উপায়েৰে কেনেকৈ সাধাৰণ বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰিব পাৰি তাকে লৈ এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আহকচোন চাওঁ কেনেকৈনো এই ভিডিঅ'টো প্ৰস্তুত কৰোঁ। এয়া 5 বিধ বনৌষধ। এই বনৌষধটো 5 বিধ লোৱা হৈছে। ইয়াত আমাৰ সাধাৰণতে হৈ থকা এই গৰমৰ পৰা হোৱা বেমাৰ আজাৰবিলাক দূৰ কৰিব পাৰি। আমি গৰমৰ দিনত প্ৰায়ে এইটো খাই থাকোঁ। এইখিনি বাৰু কি মই পিছত জনাম। আৰু আমাৰ গাঁৱৰ সমাজত প্ৰায়ে এইবিলাক বিশ্বাস কৰা হয় বা বনৌষধ নিজৰ ঘৰতে তৈয়াৰ কৰি খোৱা হয়। এই ঔষধবিধে কাহ, জ্বৰ, গৰমত গেছ হৈ বা খহু হৈ যিটো বেমাৰ হয়, জ্বৰ হয়, সেইটো ভাল কৰে। অৱশ্যে ইয়াৰ ছাইড এফেক্টো নথকা নহয়। ছাইড এফেক্ট যেনেকৈ যদিহে বেছিকৈ খোৱা হয় বা পৰিমাণ অনুযায়ী খোৱা নহয়, তেতিয়াহ'লেতো যিকোনো বস্তু খালেই তাৰ ছাইড এফেক্ট কৰিবই। ইয়াত এইখিনি পৰিমাণ অনুসৰি নিমখ আৰু জালুক। আমাৰ এই ঘৰুৱা উপায়েৰে তৈয়াৰ কৰা বনৌষধবিলাক প্ৰায়ে নিমখ জালুকটো থাকেই। আপোনালোকে বাৰু কেতিয়াবা খাইছেনে? যিবিলাকে বিশ্বাস কৰে নিশ্চয় খায়। ইয়াত এতিয়া পানী দি দিছোঁ। এই পানীখিনি ইয়াত উতলি কম হৈ যাবগৈ। ইয়াত থকা ঔষধবিলাকৰ সম্পূৰ্ণৰূপে ৰসটো ওলাব লাগিব। ৰসটো ওলোৱাৰ পিছত যিখিনি হ'ব সেইখিনি আমি খাব পাৰিম। এই ঔষধবিধ আগতে আমাৰ ককা আইতাহঁতে যেতিয়া দিয়ে তেতিয়াৰ দিনত বাঁহৰ চুঙাত বইল কৰা হয় বা উতলোৱা হয়। কিন্তু আজিকালি সেই বাঁহৰ চুঙাটো সহজতে বিচাৰি নোপোৱাৰ কাৰণে আমি যি পাত্ৰতে পাৰোঁ তেনেকৈয়ে বনাই খাওঁ। এতিয়া সকলোকে খৰু দৰৱ অলপ দিবলৈ বিচাৰিছোঁ। গৰম যিহেতু বহুত বেছি পৰিছে, সেয়েহে খৰু দৰৱ খাব। পোৱালীকেইটাক খোৱা এনে ফাৰ্ষ্ট খাই তাৰপৰা খোৱা মই মটন দিম। বাক এটা দিলোঁ মটন গুড।